ইফালে 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 ক'ত উঠিছা ওখ মানুহ যে বহুত ওখ মানুহ মানে পিৰা লৈ নমস্কাৰ সুপ্ৰভাত বহুত দিনৰ পিছত চাৰ্ভিক আৰু মই নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। তই কোনে বা নমো কৰি আছোন ইফালে 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 ইয়া আজি নৱেম্বৰৰ 30 তাৰিখ। এতিয়া টাইম হ'ল 10টা 10:30মান। তো আজি বহুত দিনৰ পিছত আপোনালোকৰ আগত নতুন ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ একদম শেষলৈ চাই থাকিব। নমো দিয়া যাব নম নাই। আৰু এতিয়া কি কৰিম, দিনটো ক'ত যাম বা কি কৰিম দেখুৱাই আছোঁ আপোনালোকক। চাই থাকিব একদম শেষলৈকে চাই থাকিব দেই। চ' গাইছ ৰাতিপুৱাৰ সাজ এতিয়া খাবলৈ লৈছোঁ 10:30মানৰ বজাত। চ' চব্জি আছে এয়া মানে লোকেল কাৱৈ জাপানী কাৱৈ আৰু হালধি চোল এই তিনিটা সাজৰ ভাত বনাই থৈছে। যোৱাকালি সন্ধিয়াই দিব আহিছিলে। এয়া মাছ জাপানী কাৱৈ হয়। তো ইয়াৰে পৰা 3জনৰ কাৰণে 3 পিচ বনোৱা হৈছে আৰু এই দুটা আৰু এইফালে বনালি মানে মোৰ ৱাইফৰ কাৰণে থৈ দি আছে। এতিয়া ভাত খাই ক'ত যাম তো দেখুৱাই আছোঁ, বা গ'লে দেখুৱাই আছোঁ, নগ'লেতো নাহে আৰু। ভাল লাগিছে মাই আছোঁ আমি ইয়াত ভাল লাগিব ডাঙৰ হ'লে কালি পায় মাছটো এয়া মাছৰ পিচ কেঁচা জলকীয়া লৈ লৈছোঁ। গোটেই ভাঙি চিঙি খতম কৰিলা। এইটো লেম আছিল, লাইট জ্বলি থকা এনেকুৱা কিবা এনেকুৱা টাইপৰ আছিল। এয়া কিন্তু ভাঙি চিঙি চব চুৰমাৰ কৰিছে আৰু তাৰ খেলা বস্তু নলয়। কিন্তু এই টৰ্চ ল'ব, এইবিলাক আছে টৰ্চ, ক'ৰবাত লাঠি, ৰিমট, মোবাইল। তাৰ মোবাইলৰ লাইট জ্বলিব লাগিব তেতিয়াহে ল'ব। বেটা চাৰ্ভিক ঐ হাই কৰি আছোন। হাই কৰি আছোন নকয় মোবাইল লাগে, মোবাইল দিলে হাই ক'ব। বাই বাই চাৰ্ভিক আৰু যাম দেই বন ফুৰিব গৈ আছে। ঘূৰাই আনিলে কান্দিব দেই। নাযাওঁ দে ল'ৰা পুৰা ডাঙৰ হৈ গ'ল মানে চব বুজি পোৱা হৈছে। এতিয়া বাহিৰত লৈ গ'লে বিৰাট ভাল হ'ব দিনে ৰাতিপুৱাই ন বেটা। এই চাৰ্ভিক ক'ত যাবা গেট নিজে খুলি ল'ব ৰে। যাব নালাগে দে, পুপু যাব নালাগে, ঘৰত যাম ন। আইতাৰ লগত থাকিম দেই। নাযাওঁ আমি নাযাওঁ নাযাওঁ তই ঘৰৰ ভিতৰতে যাম এতিয়া। অলপ দেৰিকৈ যেনেকুৱা এনেকুৱা বাহিৰত নিব লাগিবই মানে ফুৰাব। আমাৰ বাহিৰত কিবা এটা বনাই আছে দেই, দেখুৱাই দি আছোঁ কুকাৰত। এয়া নাৰিকল ভাজি। তাৰপিছত ক'ত উঠিছা ওখ মানুহ যে বহুত ওখ মানুহ মানে পিৰা লৈ লৈছে ধুনীয়াকৈ। এয়া চাং ৰিয়েকশ্যনটো কি হৈছে মোৰ। এতিয়া লাজ পাই হ'ব দে বনা। নাৰিকল লাডু বনাব এতিয়া মানে। লাচা তাৰ কুকাৰতে ভাজিছে, কেৰাহীটো নহয়। একদম মজা আৰু খাবই লাগে এতিয়া গাখীৰ চাহেদি। আমাৰ নাৰিকল লাৰু প্ৰায় হৈছে আৰু এয়া ভাগ কৰিব হিচাপ। আমাৰ ৰান্ধনি ঠিক আছে দেই, লাৰু বনোৱাত চব বস্তু বনোৱাত হিচাপত মানে মানুহ হিচাপতে বনাইছে মানে।
বস্তু বঢ়িয়া, কিন্তু ঠিক হিচাপত বনাইছে, ধুনীয়া হৈছে কিন্তু দেখাত। কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব আপোনালোকে।